নমস্কাৰ, আজি মই আছোঁ পথাৰত আৰু পথাৰতে ভিডিঅ' বনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি পথাৰত আহিছোঁ, মানে আজি 1 মাহ হৈ গ'ল ধান লগোৱা। তাকে পথাৰটো পানী আছে নাই তাকে চাব আহিলোঁ। এয়া চাওক কিমান কষ্টৰে ধান লগোৱা হয়। ট্ৰেক্টৰ মৰাৰ পৰা আলি কাটা, আলি দিয়া, লগোৱা, ইমান কষ্টখিনি কামটো কৰি যদি এই অৱস্থা হয়, বৰষুণ নাথাকিলে। আজি 1 মাহ ধৰি ধান লগোৱা হৈছে পথাৰত, পানী আছে নে নাই তাকে চাব আহিলোঁ। এতিয়া আহি পথাৰত দেখা পাওঁ যে পানী একটোপাও নাই, মাটিকেইটা ফাটি গৈছে। এতিয়া কি হ'ব? এতিয়া বৰষুণ নাই, এতিয়া পানী দিবলৈ ওচৰত নদী নাই, পুখুৰী নাই। এতিয়া কি হ'ব ধানকেইটা, তাকে অলপ আপোনালোকক দেখুৱাম। এয়া চাওক ইমান কষ্ট কৰি ধান লগোৱা হয়, পানী নোহোৱাৰ কাৰণে কেনেকৈ হৈ গৈছে ধানবোৰ, কেনেকৈ মাটি ফাটিব ধৰিছে। ইমান ধুনীয়াকৈ সেউজীয়া হৈ আহিছে, সেইখিনি সময়তো যদি পানী নাথাকে তেতিয়া আৰু ধান ভাল হ'ব বুলি মই আশা নকৰোঁ। চাওক চব এইখিনিত মোৰ 3 বিঘা মাটি আছে, 3 বিঘা মাটিটো খেতি কৰিছোঁ, কিন্তু কোনোমতে কৰাটো কৰিলোঁ। এতিয়া পানী নাই, কি হ'ব? ইমান ধুনীয়াকৈ সেউজীয়া হৈ আহিছে আৰু এইখিনি সময়তো যদি পানী নাপাওঁ তেতিয়াহ'লে ধানবিলাকতো এনে নষ্ট হৈ যাব, ধানবোৰ মৰিব। ওচৰত যদি পুখুৰী নদী থাকিলে হয়, এতিয়া মেচিন লগাই কোনো পানীত দিব পাৰিলোঁ হয় পথাৰত। এতিয়া উপায় নাই, ভগৱানৰ ওপৰত বিশ্বাস প্ৰাৰ্থনা যে বৰষুণ দিয়ে। এয়া চাওক কেনেকৈ মাটি ফাটিব ধৰিছে, পানী নাই। ইমান কষ্ট কৰি ধান লগোৱা হয়। এয়া চাওক, এয়া চাওক কিমান কষ্টৰে ধানখিনি লগাইছিলোঁ। এতিয়া উপায় নাই, বৰষুণ নোহোৱাৰ কাৰণে মাটি ফাটিব ধৰিছে। আৰু কি ক'ম, এতিয়া আৰু এয়া চাওক, এতিয়া ভৰি খোজ কাঢ়িলে কাটিব ধৰিছেহে। পানীয়ে নাই, যিখিনি আছে এইকেইটাও শুকাব ধৰিছে। A few moments later. এইবছৰ পানী নোহোৱা কাৰণটো হৈছে বিশেষকৈ আমাৰ এইখিনিত বানপানী নাহিল। সমগ্ৰ অসমতে বানপানী আহিল, কিন্তু ইয়াতে আমাৰ বানপানীটো নাহিল। সেইটো কাৰণে পানী বেছিকৈ শুকাব ধৰিছে আৰু লগতে বহুত গৰমো দিছে। মেক্সিমাম 37 ডিগ্ৰী চেলচিয়াছ মান হয় ইয়াতে গৰম। এয়া চাওক ইমান ধুনীয়াকৈ ধানবোৰ সেউজীয়া হৈ আহিছে আৰু সেইখিনিৰ সময়তে পানী নাই, আৰু যিখিনি পানী আছে অলপ সেইবিলাকো গৰমৰ কাৰণে শুকাব ধৰিছে। এয়া চাওক ইমান মৰম লগাকৈ ধানবোৰ হৈ আহিছে। এয়া চাওক আপোনালোকক দেখাই আছোঁ, যিখিনি পানী আছে সেইখিনিও শুকাব ধৰিছে। আৰু কি ক'ম, দিনত যদি 37 ডিগ্ৰী চেলচিয়াছ যদি গৰম হয় তেতিয়াহ'লে পানী শুকাবয়ে। এয়া চাওক সম্পূৰ্ণ মোৰ পথাৰখিনি, যিখিনি পানী আছে সেইখিনিও শুকাব ধৰিছে। বৰষুণ নাই। ভগৱানৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা যে বৰষুণ দিয়ক আৰু ইমান ধুনীয়াকৈ সেউজীয়া হৈ আহিছে ধানবোৰ, সেইবিলাক মৰহি যাব বৰষুণ নিদিলে। যদি ওচৰত পুখুৰী নদী থাকিল হয় তেতিয়া মেচিন লগাই কেনে আমি সিঁচিব পাৰিলোঁ হয় পানীত। তো সেইটো ব্যৱস্থাও নাই আমাৰ এইখিনিত। অলৰেডি মোৰ পথাৰ চোৱা কাম হৈ গৈছে। তো আজিলৈ ইমানতে, বাই বাই, আৰু পুনৰ ভিডিঅ'ত লগ পাম।